স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মামাৰ ছোৱালীৰ বিয়ালৈ গৈ আছোঁ। এই আপোনালোকে দেখিছে বিয়া ঘৰ আমি বৰ্তমান এতিয়া পালোঁ। কইনাক সজাই আছে, মানে বাক সজাই আছে। মেকআপ আৰ্টিষ্টজন আহিছে, লগতে বাকীবোৰো আমাৰ সাজি আছে। এতিয়াই দেখিছেনে কমলা কালাৰ কাপোৰ পিন্ধিছে যে জেঠীয়ে অৱশ্যে বাক কিবা কৈ আছে, আৰু আমাৰ মাইনাও কইনাক সজোৱা চাই আছে। কইনা সজাইছে জিংকুৱে। আপোনালোকে নিশ্চয় জানেই, চিনি পায় মেকআপ আৰ্টিষ্ট জিংকুক। এই কইনাক সাজি আছে এতিয়া, বৰ ধুনীয়া লাগিছে। আৰু লগতে বাকী মানুহবোৰো বাহিৰত বহি আছে, আমাৰ ভাইটি, মা, মাইনা আৰু আমিও বহি আছোঁ। এয়া দেখিছে। আৰু অলপ কিছু সময় ফূৰ্তি কৰিলোঁ, আমি সকলো নাচিলোঁ। আমি কেইজনী যে দেখিছে, এজনী আমাৰ ডাঙৰ বাৰ ভণ্টি, লগতে বাইদেউৰ ছোৱালী, মই আৰু এজনী জেঠী ছোৱালী, আমি গোটেইকেইজনী নাচিলোঁ। বহুত ফূৰ্তি কৰিলোঁ, ইমান ভাল লাগিল। আৰু অলপ সময়ৰ বাবে বাহিৰতো ওলাই আহিলোঁ। আপোনালোকে দেখিছে, এয়া চাওক, আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ।